সৰুকালত বাৰু আমিবোৰ দেখিবলৈ কেনেকুৱা আছিলোঁ বা মানুহবোৰে নিজৰ মেমৰিজবিলাক বাৰু কেনেকৈ ৰাখিছিলে। আজিৰ নিচিনা DSLR কেমেৰা, ভিডিঅ'গ্ৰাফাৰ, ফটোগ্ৰাফাৰ জানো আছিলে? কিন্তু তথাপিও আমাৰ ঘৰৰ মানুহবোৰৰ সৰুকালৰ মেমৰিজবোৰ এতিয়াও ধুনীয়াকৈ ৰাখি থোৱা আছে এলবামৰ জৰিয়তে। আজি অকণমান উলিয়াই লৈছোঁ। এই ফটোখিনি হৈছে যেতিয়া আমাৰ বা আমেৰিকা গৈছিল তেতিয়াৰ। ধুনীয়াকৈ ধুই এলবামত ভৰাই থোৱা আছে সকলোবোৰ ফটো। আৰু ইমান কেইটা এলবাম আছে যে সকলোবিলাক এটা মিনি ব্লগত দেখুওৱাটো সম্ভৱ নহয়। আৰু এজনী মই একেবাৰে সৰু থাকোঁতে গলুমলু আছিলোঁ আৰু এতিয়াও। আৰু এইখন ফটো হৈছে কল পাৰ্কত যোৱা তেজপুৰৰ। আৰু ধুনীয়াকৈ সকলোবিলাক ফটো ৰাখি থৈছোঁ আৰু এইজনী এখেত। সৰুতে দেখিবলৈ মৰম লগা আছিলে বাৰু কিন্তু এতিয়া মটু। আৰু আগতে আমি পিকনিক কৰিছিলোঁ পথাৰত, ঘৰতে সকলোবোৰ বস্তু বনাই লৈ গৈ সকলো ফটো আছে। আজিলৈ এইখিনিয়ে। বাই।